আৰু গাইছ বানপানী আহিছে, ৰাইজৰ বিপদ হৈছে। অকল ওলাই আছিলে বোলে আৰু আজি ৰাতিৰ ভিতৰত মানে ইমানখিনি বাঢ়িলে। সাঁতুৰি সাঁতুৰি গৈ আছে পুৰা। গাইছ অ' মাই গড, কি ক'ম মানে চাওক না গাইছ, বেলেগ এটা যাম মানে কি কাৰণে চাওক। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু থাম্বনেইল চাই গমেই পাইছে চাগে ভিডিঅ'টো আজি কিহৰ কাৰণে বনাই আছোঁ। আৰু আমাৰ নিজৰ গাঁৱতে মানে বহুত ডাঙৰ বানপানী হয় মানে, আৰু এতিয়া নাই হোৱা বৰ্তমান, মানে ইটো পাৰে হৈ আছে চাগে, মই এতিয়ালৈকে দেখা নাই, গৈ আছোঁ বৰ্তমান চাওঁগৈ। নহয় একেবাৰে পানীয়ে নাই মানে এই নদীখন ইমানটোৱে মানে, আৰু এইফালে যদি পানী হয় এইবিলাক ঘৰ মানে পূৰা চাংবিলাকৰ তলত থাকিব পানী, ৰাইজৰ একদম বহুত বিপদ হৈ যায় মানে। আৰু আপোনালোকক সিটো পাৰে দেখাই আছোঁ মজাকৈ, সিটো পাৰে কেনেকুৱা হৈছে চাব। নদীখন পূৰা চাফ হৈ গ'ল, এইখিনি গোটেই মেটেকা লাগি আছিলে, আইতালৈ গুচি গ'ল মেটেকাখিনি। ৰাইজবিলাকৰ মানে একদম বিলয় নাইকিয়া হৈ যায় মানে, কি ক'ম, আমাৰে নিজৰে হৈ যায় মানে, নিজে পাইছোঁ সৰুৰ পৰা মানে, কি ক'ম মানে। বোলে পানীয়ে মানে পুল এটা আছে, কিন্তু সেই পুলটোৱে অকল ওলাই আছিলে বোলে আৰু আজি ৰাতিৰ ভিতৰত মানে ইমানখিনি বাঢ়িলে। আৰু এইটো মানে এতিয়া পানী হ'বলগীয়া ছিজনতে নহয় মানে, আৰু সেনেকুৱা আন ছিজনটোত পানী আহি গৈছে, মানুহবিলাকৰ মানে একো বিলয় নাইকিয়া হৈ গৈছে। আৰু যোনটো ছাইডে লখিমপুৰ ছাইডে আপোনালোকে নিশ্চয় দেখিছে, লখিমপুৰ ছাইডে মানে গোটেই মথাউৰি চথাউৰি ভাঙি ঘৰ চৰ বুৰাই মানে বহুত মানে বিপদ মানে, কি ক'ব মানে, উপায় নাই। সেই পানীখিনি আহি পেলাই আমাৰ ইয়াত পাইছেহি মানে। এতিয়া সিহঁতৰ এইফালে শুকালে, আমাৰ এইফালে অলপমান বাঢ়িব আৰু তাৰপিছত আমাৰ এইফালেও শুকাব। কিন্তু আমাৰ এইফালে পানী হ'লে মানে ৰাইজৰ বহুত বিপদ হয়। সাঁতুৰি সাঁতুৰি গৈ আছে পুৰা, সাঁতুৰি গৈ আছে। আৰু ৰাইজে পূৰা মাছ ধৰাত লাগি গৈছে মানে পানী হোৱাৰ লগে লগে। বোলে তাত উঠি লৈছে। আৰু গাইছ বানপানী আহিছে, ৰাইজৰ বিপদ হৈছে। আৰু মানে কি ক'ম মানে, বানপানী মানে লখিমপুৰৰ মানে দেখি কিবা লাগি গৈছে মানে, বহুত বিপদত পৰিছে ৰাইজে মানে, কি ক'ম আৰু উপায় নাই। আৰু এটা কথা এটা ক'বলগীয়া, গুৱাহাটীৰ নিচিনা জেগাত পূৰা পানী হৈ গৈছে। হিমন্ত শৰ্মাৰ পূৰা ৰাইজ মানে থকা ঠাইখিনিতে পূৰা পানী হৈ গৈছে। হিমন্ত শৰ্মাই কি চাব মানে আমাৰ এইফালে লখিমপুৰ ছাইডে বা কি বানপীড়িত ৰাইজক, তোকো চাবই লাগিব দেশৰ যদি মন্ত্ৰী। আৰু এটা দুখজনক ঘটনা, আৰু আমাৰ কাজিৰঙাখন ওচৰতে লাগিছে দেখিছে, মানে তাতো মানে পূৰা পানী হৈ যায়তো, জীৱ জন্তুবিলাকৰো মানে বহুত আমাতকৈ বেছি সিহঁতৰ অশান্তি হয় মানে, সেইটো বহুত দুখজনকলগীয়া ঘটনা। আৰু মানে কি ক'ব, আৰু উপায়তো নাই। আৰু পানী বাৰিষাত মানে কাৰোৱে শান্তি বুলি বস্তুটো নাই মানে, যাৰফালে পানী বাৰিষা হয় মানে, এতিয়া বুজি পায়। গৰু-চৰুবিলাক আমাৰ এইফাললৈ পাৰ হৈ গৈছে, যেতিয়া বানপানী পূৰা পাৰ হয় আহি এইফালে ঠাই লৈ ক'ৰবাত বাহনি ক'ৰবাত থাকে মানে। আৰু ঐ জুপিছে নুমলী ঘৰ চাইডে আহি আছিলোঁ, আৰু নুমলী এনেকুৱা জাম মানে, কি ক'ম মানে, এতিয়া খোজকাঢ়ি গৈ আছোঁ। গাড়ী পিছতে থাকি আহিলে আমাৰ গাড়ীবিলাক, এতিয়া পূৰা জাম মানে। কি হ'ল, মজাকৈ দৌৰি গৈ পেলাই চাওঁগৈ ব'লক কি হৈ আছে, ইমান জাম কিয় মানে। গাইছ অ' মাই গড, কি ক'ম মানে চাওক না গাইছ, বেলেগ এটা যাম মানে, কি কাৰণে চাওক। গাড়ী যাম, টেংকাৰ মানে ফচি গ'ল। অ' মাই গড, টেংকাৰ এখন ফচি গ'ল মানে, সোমাই গ'ল পাল্টি মাৰিলে, এইখনকে টানি আছে, সেইকাৰণে পূৰা জাম হৈছে। বৰ বেয়াকৈ সোমাই গ'ল, মানুহকেইটা বাচিলে নে জানো।
ইমান গাড়ী যাম মানে কোনো গাড়ীত সোমাই থাকিব নোৱাৰিলে চব ওলাই আহি আহি চাব লাগিব মানুহ guys, ambulance con luces. Sa una gaड़ी पूरा আনৰ কোনো মানে যদি এম্বুলেন্স পেচেণ্ট থাকে তেতিয়া মানে বহুত বেয়া এটা কথা হৈ যায় মানে চাওক না গাইছ এটা ৰখ কৰিছে এইখন ৰখিলে মানে বহুত বেয়া পেচেণ্ট নাই বাৰু নাই পেচেণ্ট যদি থাকে বহুত এটা বেয়া আৰু আৰ্মি গাড়ী ৰখি গৈছে চব ৰখিব হ'বলগীয়া হৈ গৈছে আৰু কি চাওঁ বেয়া হৈ গৈছে মানে এই জামটো হ'লে বেয়া হৈ যায় আৰু মানে এইবিলাক ৰখি আছে তেনি হ'লেও ৰখি আছে পুৰা মানে যাম মানে কিনা পাইছোঁ মই দেই যিটো জাম হৈছে আৰু এম্বুলেন্সত মানুহ থাকিলে সঁচাকৈ মৰি যাব মানে যিটো জাম হৈছে এখন গাড়ীৰ কাৰণে মানে যিমানটো গাড়ী জাম হৈ আছে আমি মানে ঘৰে পাই যামগৈ খোজকাঢ়ি মানে গাড়ী পূৰা পিছতে ঢাকি আহিলে পূৰা যি যাম মানে ঘৰে পাই যামগৈ খোজকাঢ়ি বোকাহাটলৈ বেছি দূৰ নহয় এই ডিব্ৰুগড় বজাৰৰ পৰা এক্সপিৰিয়েঞ্চ হৈছে মানে আজি মানে কি ক'ম মানে যোনটো ডিব্ৰুগড় বজাৰৰ আপটো তালৈকে যাম তাৰপৰা আৰু দূৰ মানে কিমান দূৰ হ'ব নাজানো আৰু মই আপটো পাই গ'লোঁ খোজকাঢ়ি আৰু কিমান দূৰ হয় নাজানো আৰু ইফালে চাগে নুমলীগড় একেবাৰে পাৰ হৈ গ'ল চাগে সিমানে যাওঁ হ'ব মানে এইটো যাম হৈছে ইমানটোৱে যাওঁ হ'ব যেন লাগিছে মানে তত পাইছোঁহি আৰু কুৰুৱাবাৰী একদম লাষ্টত মানে যোনে বোকাহাটত মানে নুমলীগড় অঞ্চলৰ এডোখৰত থাকে ব্লক ৰাস্তাটো কটীয়ালৈকে মানে যাম হৈছে আৰু লাষ্ট ইফালে কিমান হৈছে নাজানো কিন্তু এইফালে কিন্তু ইমানটোৱে লাষ্ট আৰু যাম কুৰুৱাবাৰী পাৰ হৈ আহিব লাগিব মানে নুমলীগড়ৰ ছাইডৰ পৰা আহিলে আৰু এইফালৰ ছাইডৰ পৰা কুৰুৱাবাৰী নোপোৱা আগত মানে বোকাহাট ছাইডৰ পৰা গ'লে ইয়ালৈকে যাম হৈছে ভৰি চৰি পূৰা বিষাই গৈছে মানে ইমান দূৰ খোজকাঢ়ি অহা হৈছে ভাবি চাওক গাইছ মানে ফাটি গৈছে যাওঁ মানে আৰু যদি গাড়ী আহি থাকে মানে এতিয়ালৈকে মানে এখন গাড়ীৰ কাৰণে মানে ইমানখিনি কি অৱস্থা হৈছে মানে এম্বুলেঞ্চো ৰখি যাবলগীয়া হৈছে মানে মেইন থিং এম্বুলেঞ্চখনে মানে বহুত প্ৰব্লেম দিয়ে ন ৰখি গ'লে এটা মানুহ তাতে যদি থাকে বহুত প্ৰব্লেম হয় সেয়াই আৰু এখন গাড়ীৰ কাৰণে গোটেই গাড়ীবিলাক ফচি যাবলগীয়া হৈ গৈছে মানে কি ক'ম আৰু সেইকাৰণে কাৰ কেতিয়া ৰিপৰ্ট কি হৈ যায় কোনো ক'ব নোৱাৰে মানে পূৰা গাড়ী আহি আছে জাম খুলিলে পূৰা গাড়ীবিলাক আহি আছে আৰু এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ আৰু মানে আৰু আমাৰ এইফালেতো পানী বাঢ়ি আছে কাইলৈ ভিডিঅ'ত মজাকৈ আহিছে কিমান বাঢ়িছে কি হৈছে বা কমিছে আপোনালোকক দেখাই আছোঁ কাইলৈ ভিডিঅ'টো আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব আৰু আজিলৈ দিছোঁ বাই নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ